বাতাহত পুৰা ভাঙি গৈছে যেতিয়া নামিব এজাক বৰষুণ হাই কিমান কম হাই তো বাদ দিয়ক ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাঞ্জিত ব্লগ এণ্ড ষ্টৰী বহু দিনৰ মূৰত আৰু ছাতি লৈ কি হৈছে তাৰমানে কি বতৰৰ মহিমা তাৰমানে বুজিব নোৱাৰাই দিছোঁ দেই বাপৰে বাপ এইবাৰ তাৰমানে গৰম নেদেই নেকি না কি কয় আপোনালোকে ছাতি তাতি লৈ চকলৈ যাই আছোঁ এইবাৰ ৰ'দ নেদে নেকি গৰম নেদে এইবাৰ হা এইবাৰ কি গৰম নেদে নেকি হা বছ এই গৰম নেদে আৰু কি কৈছে আৰু বৰষুণৰ পানীকে চাই থাকে দোকানত বহি ন ভাই ৰে 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 কেতিয়া বৰষুণ আহে ঠিক নাই অকস্মাত বৰষুণ আহি যায় সেইকাৰণে ভিজি বহুতে যাব লগা হয় কভাৰ কানি বাপৰে বাপ অকস্মাত মাৰি দিয়ে মানে বৰষুণটো চাওচোন পুৰা ডাৱৰীয়া বতৰ কি হ'ব এনেকৈ বাপৰে বাপ বহুতৰে কাম বন মানে একদম নোহোৱা হৈ গৈছে তাৰমানে এনেকুৱা বতৰত অইন বছৰটো এইখিনি সময়ত মানে বহুত গৰম হয় বহুত গৰম কিন্তু এইবাৰ অলপ বেলেগ চাহ বাটা বৰষুণত পুৰা বাতাহত পুৰা ভাঙি গৈছে এতিয়া অংগনবাদী স্কুল হয় পুৰা ভাঙি গৈছে কেনে বিক্ৰী বাৰ্তি কেনে বেয়া নহয় নেকি নে বতৰৰ কাৰণে অলপ প্ৰব্লেম হৈছে ন এইবাৰ কি গৰম নিদি নেকি কিন্তু বৰষুণে বৰষুণ ন কি কাৰণত তাৰমানে এনে হৈছে দে বাৰু বৰষুণৰ পানীকে চাই থাকা আৰু অলপ না প্ৰথমতে মানে মই ঘৰৰ পৰা আহিলে মালতী ষ্টৰত ছাতা এটা লৈ আনো বৰষুণ না এতিয়া অলপ এতিয়া অলপ থাকি কিবা কানি খাই আমি চিমেণ্টত দেখি যাম অলপ মালতী ষ্টৰ কেনে এইবাৰ তাৰমানে কি হৈছে মানুহ চানুহ নাই নেকি দোকানত কিহত ধৰি মানে কি গৰম নিদিয়ে নেকি এইবাৰ তাৰমানে এনেকুৱা হৈছে দোকানীবিলাকে মানে বৰষুণৰ পানীকে চাই চাই বহি থাকিব লগা হৈছে মানে ক'ত আহিব এই বৰষুণত মানুহ বতৰ তাকেতো গৰম নিদিয়ে নেকি ঠাণ্ডাতে ৰাখব না কিন্তু ভালো লাগছে কিন্তু বেয়া লাগছে কাম বন নোহোৱা হৈছে মানুহবিলাক ন উপায় নাই কিন্তু ভাল লাগছে দেহাটো থাকি ভাল লাগিছে বছৰ কেনে গৰম ৰাখি দিব না দে বাৰু হা ভিজি দিন নাকি এই বতৰতো কাম এও কিন্তু আমাৰ কৰ্মবীৰ নিৰ্মলে আমাৰ কৰ্মবীৰ যিমান বতৰে যি নহওক ৰ'দে দিয়ক বৰষুণে দিয়ক পুৰা ৰ'দ বৰষুণ গাত নপৰা মানুহৰ দৰে চাওক টুপিটো মাৰি লৈছি পুৰা কদল মাৰি আছে এয়াহে ল'ৰা আমাৰ নিৰ্মল ব্ৰ হয় এয়া চাওক নিৰ্মল ব্ৰ আমাৰ কিবা কৈছে দি ক'ব নোৱাৰা ভাষা এটা কৈছে নেদেও মই এটি ব্লগত তই চাওক এয়াই মানুহ আৰু আবুটোৰ জজ চাওক পুৰা বৰষুণত ভিজি আছে এয়াহে আগৰ দিনৰ মানুহ চাওক না পুৰা ভিজি আছে কি অন্দা ভাজা কৰিলি যাৰ ভিজি আছে বিয়া কৰিলি আৰু কিমাননো এনেকৈ দোকানত বহি থাকিবা চকত থাকিবা অলপ ফুৰি আহোঁ বলক নাকি কলেজৰ পৰা থমনা কলেজৰ পৰা অলপ ফুৰি আহোঁ আপোনালোকক বলক মোৰ লগত এতিয়া আছোঁ কলেজৰ সন্মুখত বৰষুণৰ বতৰত মানে কলেজৰ সন্মুখত এনেকৈ জিৰণি চৰাত বহি চিপছৰ পেকেট এক পেকেট লৈ চিপছ খাই মানে মজাই বেলেগ বৰষুণৰ বতৰত তো ধুনীয়া পৰিৱেশ ছাতি ক'ত তোহাৰ ছাতি ক'ত নাই নেকি যেতিয়া নামিব এজাক বৰষুণ প্ৰতিটো পালতে মোক বিচাৰি চাবাচোন
আমাৰ গধূলি কাৰণে বৰষুণৰ বতৰত এই আলু টিটকি আৰু আচাৰ অলপ লৈ খাই মজাই বেলেগ এটা তৈয়াৰ হৈ আছে আমাৰ গধূলি কাৰণে বঢ়িয়া খাব লাগে ছাতিৰ তলত বাবু না মইনাই বাবু ছাতিৰ তলত বাবু এটা হাঁহি মিচিকিয়া এটা হাঁহি মাৰ দিয়া ঐ তো এনেকুৱা বতৰত কিমান ঘৰত সোমাই থাকিব সেইকাৰণে অলপ পলাই আহিছে আমাৰ বাবুই না কি কয় চকুলো আৰু অংকুৰ ব্ৰ ফুৰি ঘূৰি আহিল টাটা 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 যা 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 ঘৰত তুমি যাক দেই বৰষুণৰ বতৰ না নলবি হা বঢ়িয়া এই আৰু এনেকুৱা বতৰত মানে সৰু ছোৱালীৰ লগত এনেকৈ উমলি জামলি থাকি ভাল লাগে বহুত ভাল লাগে লাডেনে পূৰা কম্বল চম্বল উৰি টেষ্টিংছে বাগা দি আছে বাহ হয় কিন্তু কম্বল চম্বল উৰি এনেকৈ বাগাই থাকে ভাল বৰষুণৰ বতৰত লাডেন বেষ্ট আমিতো এনেকুৱা বতৰত কি বঢ়িয়াকৈ লেপ কম্বল উৰি শুই থাকোঁ কিন্তু চৰাই চিৰিকটিৰ বতৰ কথা এবাৰ ভাবকচোন তেওঁলোকে কেনেকৈ থাকে তেওঁলোকে অলপ বৰষুণৰ বতৰত ফুৰি ঘূৰি ছাতি থৈ দিছোঁ আৰু ছাতি লাগিবই বতৰ পূৰা একদম ক'ব নলগা বতৰ একেবাৰে তো ভিডিঅ'টো চাই কেনেকুৱা পালে অলপ চিম্পুল ব্লগ বহুত দিন ধৰি ভিডিঅ' দিয়া নাছিলোঁ কাৰণে ভাবিলোঁ আজি অলপ দিওঁ বৰষুণৰ বতৰকে আৰু কমেণ্টত জনাবচোন কি এইবাৰ গৰম দিব নে নিদিয়ে না এনেকৈ বতৰ থাকিব ক'ব কমেণ্টত ক'ব আৰু ব্লগটো চাই কেনেকুৱা পালে কমেণ্টত ক'ব তো এতিয়া ৰাখিছোঁ লগ পাম এটি নতুন ভিডিঅ'ত তো টাটা বাই বাই